आबादथिलियाव दै लांग्रा बान्दो बायना आबादारिफोरनि दुखु सोर मदद होगोन आबादारिखौ सोर मदद खालामगोन सोर खोनासंगोन आबादारिनि दुखु दाहा बोसोरनि जानो गोनां माइ आबादनि थाखाय थेना लायोमोन बान्दो नाथाय बे बान्दोआ बायना सिलिंखार उदालगुरि जिल्लानि सिङाव पानेरि बिधानसभा समस्तिनि आरो बिटिआरनि खालिंदुवार बियाबनि शास्त्रपारा गामियाव थांनाय गं 8 गामिनि आबादारिनि आबादथिलियाव दै राननाय खाख्रामारि बान्दोआ बायना होना रायजोखौ मोदै हुगारहोदों सनानि फिथाइ माइ फिथाइ मोननो गायना दोननाय आबादथिलिनि माइ आबादा बान्दो बायना होना माइ आबादा रानलांनायनि लामायाव गोलोमदैखौ थै खालामना रायजोफोरा थेना लानाय खाख्रामारि बान्दोआ हरखाब सरासे अखानि बानाजों बायफ्लेलांबाय जायनि थाखाय रायजो राजाफोरा गोबां जेंनायाव गोलैनो गोनां जादों बे बिथिङाव सोरखारनिफ्राय मा राहा लागोन साननो गोनां আমাৰ এই বান্ধটো উদালগুৰি জিলাৰ খালিংদৰ সমষ্টিৰ শস্ত্ৰপাৰা অন্তৰ্গত শস্ত্ৰপাৰাত অৱস্থিত এই বান্ধটো আমাৰ পূৰ্বৰ ককাৰ দিনৰে পৰা আমি দেখি আহিছোঁ আমি যেতিয়াৰ পৰা দেখিছোঁ তেতিয়াৰ পৰা আমি এই অঞ্চলৰ 5-7খন গাঁৱৰ ৰাইজে লগ লাগি এই বান্ধটোৰ কাৰণে 30-35 দিন লগ লাগি 30-35 দিনৰ কাৰণে আমি ইয়াত কষ্ট কৰিব লাগে আৰু কষ্ট কৰাৰ ফলত আমি বান্ধটো বনাব পাৰোঁ ইয়াত কোনো ধৰণৰ আমি বিভাগীয় কৰ্তৃপক্ষৰ সুবিধা পোৱা নাই লগতে আমি চৰকাৰক বাৰংবাৰ অনুৰোধ কৰিছিলোঁ বা জনাইছিলোঁ আমাৰ এই বান্ধটো আমাক অলপ চৰকাৰে সুইচ গেট দি ফেলে আমাক ৰাইজৰ যি খেতিয়ক ৰাইজক অলপ কিছু সহায় সহযোগিতা আগবঢ়াব বুলি বোলে বৰ্তমান ইমাৰ্জেঞ্চি আপোনালোকৰ যেহেতু এতিয়া খেতিৰ পথাৰত পানী লাগে তেনে অৱস্থাত যোৱাকালি এজাক বৰষুণতে ভাঙি গ'ল কি ক'ব আমি তেনে অৱস্থাত আমি চৰকাৰক এইখিনি ক'ব বিচাৰিম যেহেতু আমাৰ এতিয়া খেতি যেহেতু আমাৰ উঠোৱা বেছি দিন হোৱা নাই গতিকে আমাৰ পথাৰত পানীৰ প্ৰয়োজন আছে গতিকে তেনে ক্ষেত্ৰত আমি আমাৰ স্থানীয় MCLA তথা MLA ওচৰত আমি গৈ ফেলে বা আমি অলৰেডি জনাইছোঁ গৈ ফেলে আমি তেখেতসকলৰ পৰা বিচাৰিম মানে বিভাগীয় কৰ্তৃপক্ষৰ পৰা পাছতে পাম বৰ্তমান সময়ত আমাক চলি যোৱাকৈ যাতে কিছু আৰ্থিক সাহায্য অনুদান আগবঢ়াই ফেলে আমাক এই বান্ধটোত মানে মেৰামতি কৰাৰ সহায় সহযোগিতা আগবঢ়ায় আৰু লগতে আমাৰ এই বৃহৎ অঞ্চলৰ খেতিয়ক ৰাইজক ইয়াৰ পৰা উপকৃত কৰে যেন এনে কেইখন গাঁও আছে ইয়াতে পানী এইখন গাঁৱত আমাৰ 7খন গাঁও আছে পানী 7খন গাঁৱে পায় আৰু আমাৰ প্ৰায় ইয়াত 7খন গাঁৱত 50-60 জন খেতিয়ক আছে 50-60 জন খেতিয়কে আমি একদম আৰম্ভণি যেতিয়া আমি বান্ধটো মেৰামতি কৰোঁ 30-35 দিন লাগি যায় তেনে ক্ষেত্ৰত আমি বহুতো কষ্ট পাব লগা হৈছে আগৰ পৰা আজি চৰকাৰ আমি বহুতো চৰকাৰ গৈছে বহুতো আহিছে কিন্তু আমি ইয়াৰ পৰা কোনো ভাল ফল পোৱা নাই গতিকে আমি এই আমাৰ বিজেপি চৰকাৰখনক আমাৰ যি মিত্ৰজোঁটৰ বিজেপি চৰকাৰখনক আমি আশা কৰিছোঁ তেখেতসকলে যাতে আমাৰ এই সমস্যাটো অতি সোনকালে সমাধান কৰে লগতে আমাৰ বৰ্তমান খেতিত সমস্যা নোহোৱাকৈ বা যিটো আমাৰ পানীৰ প্ৰয়োজন সেই পানীৰ প্ৰয়োজনটো পূৰণ কৰিবৰ কাৰণে অতি সোনকালে বা খুব তৎকালীন ব্যৱস্থা যাতে আমাৰ MCLA তথা MLA হাতত লয় তাৰে কামনা কৰি আমি তেখেতসকলক অনুৰোধ কৰিছোঁ আৰু আমাক ৰাইজক সকাহ দিব বুলি আশা কৰিলোঁ বিধানসভা সমষ্টিৰ অন্তৰ্গত এইখন কাকৰামাৰী বান্ধ তেনে ক্ষেত্ৰত MLA কিবা ক'বলগীয়া আছে নিশ্চয় আমি আমাৰ সন্মানীয় অসম বিধানসভাৰ অধ্যক্ষ তথা MLA ডাঙৰীয়াক আমি অনুৰোধ কৰিম তেখেতে আমাৰ এই বান্ধটোৰ সমস্যাটো বাকী অঞ্চলত যেনেদৰে আমাৰ কিছুদিন পূৰ্বে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও আহি কিছু জাগাত গৰাখহনীয়া তথা বিভিন্ন ধৰণৰ পৰিভ্ৰমণ কৰি গৈছে বা চাই গৈছে তেনে ক্ষেত্ৰত আমাৰ এই অঞ্চলটোকো যাতে খেতিয়কৰ কোনো অসুবিধা নহয় তেনে ব্যৱস্থা কৰিবৰ কাৰণে অতি সোনকালে আমাৰ বিধায়ক তথা আমাৰ অসম বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াই যাতে ব্যৱস্থা লয় তাৰে তেখেতক অনুৰোধ কৰিছোঁ আমি এই কাকৰামাৰী বান্ধৰ হস্তপাৰা গাঁৱৰ কাকৰামাৰী বান্ধৰ মই ছেক্ৰেটাৰী আছিলোঁ গতিকে আজি মই ৰাইজৰ হৈ দুই এষাৰ ক'ব বিচাৰিছোঁ যে আমি এই হস্তপাৰা বান্ধটো যোৱাকালি বান্ধৰ সেই বৰষুণত বহুত পানী হ'ল পানী হোৱাতে আমাৰ বান্ধটো ভাঙি যোৱাত এতিয়া আমাৰ খেতিপথাৰত পানী উঠাবৰ কাৰণে আমাৰ বহুত ধানৰ দৰকাৰ গতিকে আমি এইবিলাক একো এতিয়া আমাৰ হাতত গাঁঠিত ধান নাই তাৰপিছতে আকৌ এই টকাবিলাক আমি যিখিনি আছিল সেইখিনি আগতে আমি খৰচ কৰি দিলোঁ কোনটো জিলাৰ হয় এইটো ওদালগুৰি খালেংদুৱাৰ সমষ্টিৰ বান্ধ হয় কাকৰামাৰী বান্ধ এতিয়া কাকৰামাৰী বান্ধটো কি সমস্যা হৈ আছে এতিয়া আমাৰ কাকৰামাৰী বান্ধটো ভাঙি পেলাই গোটেই পানী নোহোৱা হৈছে আৰু পথাৰত হয়তো আমাৰ এতিয়া উঠাব আমি সুবিধা নাপাম আৰু ইয়াকে মই অনুৰোধ জনাইছোঁ যে আমাৰ চৰকাৰৰ ফালৰ পৰা আমি কিছু অনুদান আগতেও বিচাৰিছিলোঁ আগতে পোৱা নাই গতিকে এতিয়া যাতে আমাক কিবা এটা অনুদান দি আমাক চৰকাৰে এইখিনি পানী উঠোৱাৰ সহায় কৰে আৰু 5খন গাঁৱক যাতে আমাৰ উপকৃত কৰে তাকে কৈ আমি এই मोनसे गोजोनथाव खौरां
गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापि सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो। जेरै जान्जि सानाय, हान्थु सानाय, गोदोना सानाय, आदै सानाय, आफादावदै सानाय, जानजि जरा सानाय, खर' सानाय, सिनस्रि जरा सानाय बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं। सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन। गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।